Hello friends, মোৰ নাম বিকাশ আৰু তোমালোকে চাই আছা ডিটেইল টেক বাই ইউটিউব চেনেল আৰু এই ভিডিঅ'টো হৈছে আজি লেপটপৰ ফুল কোৰ্স সিৰিজ 2 আৰু ইয়াত মই তোমালোকক আজি শিকাম লেপটপ এটা অন কৰাৰ পিছত তাৰ টাচপেডটো কেনেকৈ ইউজ কৰিম মানে লেপটপটো কেনেকৈ চলাম আৰু লগতে টাচপেডত থকা দুটা বটনৰ বিষয়ে কোনটো বটনে কি কাম কৰে যেনে লেফ্ট বটন আৰু ৰাইট বটন আছিল মই প্ৰিভিয়াছ ভিডিঅ'ত কৈছিলোঁ আৰু লগতে লেপটপ অন কৰাৰ পিছত যোনটো স্ক্ৰীন থাকিব সেই স্ক্ৰীনৰ নাম স্ক্ৰীনত থকা বস্তুখিনিৰ নাম আৰু লগতে স্ক্ৰীনখিনি থকা বস্তুটোৰ কামো বুজাম আৰু লগতে মই তোমালোকক স্ক্ৰীনৰ তলত থকা এটা বাৰ যোনটো টাস্ক বাৰ বুলি কয় সেই টাস্ক বাৰ আৰু ষ্টাৰ্ট বটন কোনটো সেইটো বিষয়েও কম তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এই ভিডিঅ'টো আশা কৰোঁ সকলোৱে ভাল পাবা তে ভিডিঅ'টো মই তোমালোকক ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ দিওঁ যে যদি তোমালোকে মোৰ চেনেল প্ৰথমবাৰৰ বাবে চাই আছা তেতিয়াহ'লে তোমালোকে এই ভিডিঅ' চোৱাৰ আগতে তোমালোকে প্ৰিভিয়াছ ভিডিঅ'টো চাই লোৱা মই যিটো আই বটনত দি দিছোঁ লিংক আৰু তাৰপিছত তোমালোকে এই ভিডিঅ'টো চাবা তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু তোমালোকক লৈ গ'লোঁ লেপটপৰ স্ক্ৰীন আৰু তো গাইজ মই আহি পালোঁ মোৰ লেপটপৰ স্ক্ৰীনলৈ এতিয়া মই তোমালোকক লেপটপৰ স্ক্ৰীনত লৈ যাম আৰু সকলোখিনি দেখাম আৰু লগতে মই কেমেৰাটো এনেকৈ ছেট কৰি লওঁ যাতে তোমালোকক ধুনীয়াকৈ এইখিনি দেখাব পাৰোঁ তে গাইজ তোমালোকে দেখিছা নিশ্চয় তে চাই থাকা গাইজ আমি আহি পালোঁ আমাৰ লেপটপৰ স্ক্ৰীনলৈ এতিয়া মই তোমালোকক এই মাউচ পেড টাচ পেডৰ ব্যৱহাৰ শিকাম য'ত লেফ্ট বটন এফালে থাকিব ইফালে ৰাইট বটন থাকিব আৰু এইটো টাচ পেড যাৰ জৰিয়তে এই তোমালোকে এই মাউচ পইণ্টাৰ স্ক্ৰল কৰিব পাৰা আৰু লেফ্ট বটন দি তোমালোকে কিবা এটা ক্লিক কৰিব যদি হয় তেতিয়াহ'লে লেফ্ট বটন ক্লিক কৰি পেলাই ক্লিক কৰিব পাৰা আৰু লগতে আৰু তোমালোকে ৰাইট বটন ক্লিক কৰি পেলাই অপশ্যন ওলাব পাৰা বা মেনু ওলাব পাৰা তে প্ৰথমতে আমি শিকোঁ লেপটপটো অন কৰা হোৱাৰ পিছত মই যিহেতু প্ৰিভিয়াছ ভিডিঅ'ত মই তোমালোকক দেখাইছিলোঁ যে লেপটপ অন কৰাৰ পিছত আমি কি কৰিব পাৰোঁ তো লেপটপ অন কৰিলোঁ অন কৰাৰ পিছত এতিয়া মই বেছিক ডিটেইলখিনি দি দিওঁ তো লেপটপ অন কৰাৰ পিছত এই যোনটো স্ক্ৰীনটো আহি থাকে সেই স্ক্ৰীনটোক তোমালোকে ডেস্কটপ স্ক্ৰীন বুলিও ক'ব পাৰা বা ডেস্কটপ উইণ্ড' বুলি ক'ব পাৰা আৰু যিহেতু লেপটপ বা কম্পিউটাৰত যিকোনো এটা বস্তু অ'পেন হ'লে তাক কিবা এটা খুলি আহে সেই খোলাটোকে উইণ্ড' বুলি কয় আমাৰ যোনটো উইণ্ড'ত আছোঁ এই উইণ্ড'টোৰ নাম হৈছে ডেস্কটপ উইণ্ড' আৰু ডেস্কটপ উইণ্ড'ত বাই ডিফল্ট দুটা আইকন দেখি আছে তোমালোকে আইকন হৈছে এটা মাই কম্পিউটাৰ এটা হৈছে ৰিচাইকেল বিন আৰু তাৰ এইকেইটা মই বস্তুখিনি ইন্ট্ৰডাকশ্যন দি আছোঁ তাৰ ওপৰতো আৰু কেইটামান বস্তু কৈ দিওঁ তলত তোমালোকে এই বাৰটো যি দেখি আছে এই বাৰটোক কয় টাস্ক বাৰত কিছুমান বস্তু আছে সেইকেইটা মই কৈ দিওঁ নাম এইটো হৈছে ষ্টাৰ্ট বটন তাৰপিছত এইটো হৈছে চাৰ্জ বাৰ তাৰপিছত এইটো হৈছে কৰ্টনা এইটো হৈছে টাস্ক ভিউ এইটো হৈছে মাইক্ৰ'ছফ্ট এডছ ইণ্টাৰনেট ব্ৰাউজাৰ এইটো হৈছে এটা ছফ্টৱেৰ আৰু এইটো এটা ছফ্টৱেৰ আৰু এইটো এটা ছফ্টৱেৰ যাক ক্ৰোম বুলি কোৱা হয় জানা তোমালোকে আৰু যিহেতু এইটো হৈছে লেংগুৱেজ অপশ্যন এইটো হৈছে এইখিনি গোটেইখিনিকে একেলগে নটিফিকেশ্যন এৰিয়া বুলি কয় আৰু ইয়াত কি থাকে লেংগুৱেজ অপশ্যন থাকে ইয়াত থাকিব কিছুমান হিডেন আইকন থাকিব সেইকেইটা আমি হাইড কৰি থ'ব পাৰোঁ এনেকৈ আৰু লগতে ইয়াত থাকিব বেটাৰী যিহেতু মোৰ বেটাৰী ফুল চাৰ্জ দেখাই আছে তাৰপিছত আহিছে নেটৱৰ্কৰ অপশ্যনত নেটৱৰ্ক কানেকশ্যন কৰিব পাৰোঁ আমি তাৰপিছত আহিছে আমাৰ স্পীকাৰ অপশ্যন য'ত চাউণ্ড ভলিউম আপ ডাউন কৰিব পাৰোঁ তাৰপিছত মই ইয়াত কীবৰ্ড শ্বৰ্টকাট কৰি থৈছোঁ যোনটো টাচ কীবৰ্ড মই অ'পেন কৰি পেলাই টাচ কৰিব পাৰোঁ তাৰপিছত ইয়াত দেখি আছে তোমালোকে ডেট এণ্ড টাইম আৰু ইয়াত দেখি আছে নটিফিকেশ্যন এৰিয়া য'ত নটিফিকেশ্যনটো ওলায় লেপটপত কিবা এটা নটিফিকেশ্যন যদি আহে ইয়াতে আমি বিচাৰি পাওঁ আৰু লগতে ইয়াত কিছুমান বস্তু আছে সেইখিনি আমি বুজিম তো ফ্ৰেণ্ডছ তোমালোকে এই ভিডিঅ'ত এইখিনিতে তোমালোকে বেছিক বস্তুখিনি গম পালা আৰু লগতে এতিয়া মই তোমালোকে এই দুটা আইকনৰ বিষয়ে কৈ দিওঁ প্ৰথমটো হৈছে মাই কম্পিউটাৰৰ আইকন মাই কম্পিউটাৰ আইকনত কি হয় তোমালোকে কম্পিউটাৰ বা লেপটপত যিকোনো ফাইলছ বা ফল্ডাৰখিনি যদি এক্সেছ কৰিবলগীয়া হয় ডাটাখিনি এক্সেছ কৰিবলগীয়া হয় তেতিয়াহ'লে তোমালোকে মাই কম্পিউটাৰত ডাবল ক্লিক কৰি পেলাই এনেকৈ যাব পাৰা আৰু ইয়াত তোমালোকে লাগতিয়াল সকলোখিনি বস্তু পাব পাৰা আৰু তাৰপিছত তোমালোকে থাকিব এটা ৰিচাইকেল বিন অপশ্যন যদি তোমালোকে লেপটপত কিবা এটা বস্তু যদি ডিলিট কৰি দিয়া সেই ডিলিটেড বস্তু যদি ৰিকভাৰী কৰিবলগীয়া হয় তেতিয়াহ'লে তোমালোকে এই ৰিচাইকেল বিনৰ পৰা ৰিকভাৰী কৰিব পাৰা দেখিছা তোমালোকে ইয়াত কিছুমান ছফ্টৱেৰ ডিলিট কৰি দিয়া হৈছে এইখিনি আমি ইয়াৰ পৰা ৰিষ্ট'ৰ কৰিব পাৰোঁ যেনে মই হোৱাটছএপটো ৰিষ্ট'ৰ কৰি দেখাম যেনে মই ৰাইট ক্লিক কৰি ল'লোঁ ইয়াত ৰিষ্ট'ৰ অপশ্যনটো দেখিছা ক্লিক কৰি দিলোঁ তেতিয়া কি হ'ব সেইটো আমাৰ ইয়াত আহি যাব দেখিছে এইকেইটা হৈছে ডিলিট কৰা অপশ্যনখিনি আমি ৰিষ্ট'ৰ কৰিব পাৰা ইয়াক ৰিচাইকেল বিন বুলি কয় আৰু কিছুমান বস্তু মই এতিয়া কীবৰ্ডৰ বিষয়ে তোমালোকক কৈ দিম তাৰ আগতে মই দেখাই দিওঁ এইটো যদি মই ডিলিট কৰিবলগীয়া হয় তেতিয়া মই এইটো ক্লিক কৰি পেলাই ছিলেক্ট কৰি ল'লোঁ তাৰপিছত মই ইয়াত অপশ্যন এটা পাবা তোমালোকক দেখাই দিওঁ এই অপশ্যনটো দেখিছা ডিলিটৰ মই জাষ্ট ক্লিক কৰি দিওঁ চাবা
ইয়াত গুচি গ'ল দেখিছা এইটো হৈছে ডিলেটৰ অপশ্যন আৰু এনেকৈ ডিলিট কৰে আৰু লগতে এতিয়া মই কিবৰ্ডৰ কিছুমান বেছিক ডিটেইলখিনি দি দিওঁ কিবৰ্ডৰ বেছিক ডিটেইলখিনি দি দিওঁ মই তোমালোকক কিবৰ্ডৰ বেছিক ডিটেইলৰ ভিতৰতে মই কিছুমান বেছিক বস্তু কৈ আছোঁ এক ওপৰৰ পৰা এইখিনি হৈছে ফাংচন কি দেখিছা এইখিনি হৈছে ফাংচন কি একেবাৰে ESC মানে এস্কেপৰ পৰা লৈ F12 লৈকে থাকে আৰু ইয়াত যেহেতু এইটো হৈছে ল্যাপটপ আৰু ল্যাপটপত যেহেতু কি হয় তোমালোকে জানাই চাগে ল্যাপটপত এটা ফাংচন কি দুটা অপচন থাকে য'ত চোৱা ইয়াত মিউটৰ অপচন আছে ইয়াত আছে ভলিউম ডাউন ইয়াত আছে ভলিউম আপ এইটো হৈছে এনেকা কাটাকে আছে এইটো হৈছে স্ক্ৰিন লক কৰা এইটো হৈছে তোমালোকৰ ৰিফ্ৰেছৰ অপচন ইয়াত আছে আৰু এনেকা টাচপেড অফ কৰিব পাৰে তাৰ ওপৰতো তোমালোকৰ ইয়াত দেখিছা ফ্লাইট মোড এনেকা কিছুমান বস্তু আছে আমি ইয়াত আছে ব্ৰাইটনেছৰ অপচন ইনক্ৰিজ ব্ৰাইটনেছ ডিক্ৰিজ ব্ৰাইটনেছ এইটো টাস্ক ভিউ যোনটো আমি স্ক্ৰিনত পাইছিলোঁ এইটো টাস্ক ভিউ সেইটোৱে তাৰপিছত তোমালোকে দেখিছা ইনচাৰ্টৰ অপচন পাৰ্ট স্ক্ৰিন ডিলেট তাৰপিছত আছে হোম এণ্ড এনেকৈ কিছুমান কিখিনি আছে তেতিয়া মই তোমালোকক ইয়াত কিছুমান বেছিক ডিটেইল ইয়াৰ কিছুমান বেছিক বস্তুখিনি কৈ দিওঁ যাতে তোমালোকে কিবৰ্ড ইউজ কৰাত কষ্ট নোপোৱা তেতিয়াহ'লে চোৱা প্ৰথমটো হৈছে ইয়াত চোৱা তোমালোকে দেখি আছে চাগে এইখিনি দুটা বস্তু আছে য'ত এটা নম্বৰ আছে ওপৰত চিম্বলখিনি আছে আমি নম্বৰখিনি যদি প্ৰেছ কৰিবলগীয়া হয় মই তোমালোকক স্ক্ৰিনতে দেখাই দিওঁ মই ইয়াতে কিবা এটা ছফ্টৱেৰ অপেন কৰি দিওঁ তেনেকৈ মই তোমালোকক সিম্পল এইখিনি বস্তু মই পিছত বুজাম বাৰু আমি কিছুমান বেছিক ছফ্টৱেৰবিলাক কেনেকৈ অপেন কৰিব পাৰোঁ দেখিছা মই টাচপেডত এনেকৈ কৰিছোঁ ইয়াত গৈছে তো মই ইয়াত এইটো বটন ক্লিক কৰিম দেখিছা এইটো হৈছে অপেন কৰি ল'লোঁ হৈছে এতিয়া ইয়াত তোমালোকক মই বস্তুখিনি লিখি দেখাম চোৱা যদি মই এইখিনি ইয়াত জাষ্ট টাইপ কৰি যাওঁ তেতিয়াহ'লে কি আহিব চাবা ইয়াত কি আহিছে গম পাইছানে ইয়াত আহিছে এই তলত থকা বস্তুখিনি আহি আছে যদি ওপৰত থকা বস্তুখিনি আনিবলগীয়া হয় তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰা ইয়াত শিফ্ট অপশ্যনটো দেখিছা শিফ্ট বটনটো শিফ্ট এফালেও আছে তোমালোকে যোনটো ফালে সহজ পোৱা সেইফালে দবা প্ৰেছ কৰিব পাৰা তাৰ শিফ্ট প্ৰেছ কৰি পেলাই যদি তোমালোকে ক্লিক কৰা ইয়াত চোৱা এইকেইটা আহিছিল নহয় শিফ্ট প্ৰেছ কৰি পেলাই যদি এইবিলাক ক্লিক কৰা তেতিয়াহ'লে চোৱা ওপৰৰখিনি আহিছে এনেকৈ আমি এই ওপৰৰ চিম্বলখিনি আনিব পাৰোঁ তাৰপিছত তোমালোকে এইখিনি গম পালা তাৰপিছত ইয়াতো আৰু কিছুমান আছে এইকেইটাও তোমালোকে তেনেকৈ আনিব পাৰা যেনে ইয়াত ক্লিক কৰিলে মই কমা ডট বেকশ্লেছ ছিংগল ইনভাৰ্টেড কমা এই ব্ৰেকেটটো এনেকৈ আনিছোঁ ইয়াত চোৱা দেখিছা চাগে এই দেখিছা নহয় এইকেইটা তাৰ ওপৰতো যদি মই ওপৰৰ বস্তুখিনি আনিবলগীয়া হয় তেতিয়া মই যদি শিফ্ট প্ৰেছ কৰি পেলাই যদি প্ৰেছ কৰোঁ তেতিয়া দেখিছা ওপৰৰ বস্তুখিনি আহিছে এইটো মই প্ৰেছ কৰিছিলোঁ ওপৰতো আনিছোঁ দেখিছা আৰু লগতে মই তোমালোকক এইকেইটাও মই প্ৰেছ কৰি দেখাই দিওঁ লাগিলে এইটো প্ৰেছ কৰিছোঁ দেখিছা ইয়াত চোৱা গ্ৰেটাৰ দেন আৰু কুৱেশ্যন মাৰ্ক আহিছে এই এনেকুৱাকৈ আমি আনিব পাৰোঁ তাৰপিছত এতিয়া আমি ইন্ট্ৰডিউচ হওঁ যে এইকেইটা টেবৰ কাম কি টেব বটনটো কিয় ইউজ হয় টেব বটনটো বেছিকলি এনেকুৱা ব্লেংক ডকুমেণ্ট এটা যদি থাকে তেতিয়া তোমালোকে জাষ্ট স্পেচৰ কাৰণে ইউজ কৰিব পাৰা চোৱা 2-3টা স্পেচ বা বেছি স্পেচ যদি লাগে তেতিয়াহ'লে আমি স্পেচ কৰিব পাৰোঁ এতিয়া স্পেচ কি স্পেচ হৈছে এটা আখৰৰ পৰা যেনে মই ইয়াত লিখি দিছোঁ কিবা এটা আখৰ এই আখৰৰ পৰা ইয়াত এই ডাঙৰকৈ বটন এটা আছে নহয় এইটোকে স্পেচ বটন বুলি কয় প্ৰেছ কৰিলে কি হয় অলপকৈ মাজতে কিবা এটা গেপ আহে এই গেপটোকে স্পেচ বুলি কোৱা হয় দেখিছা এইটো হৈছে স্পেচ আৰু সেই স্পেচকে বেছিকৈ যদি লাগে ব্লেংক ডকুমেণ্ট এটাত তোমালোকে টেব ইউজ কৰিব পাৰা দেখিছা টেব অপশ্যনটো ইউজ কৰিব পাৰা চোৱা দেখিছা কিমানটা আহিছে এয়া বেছিকৈ টেব অপশ্যন আহে আৰু টেবৰ আন এটা কাম হৈছে নেক্সট ষ্টেপত যোৱা যদি তোমালোকে ফৰ্ম এটা ফিল আপ কৰি থাকা তেতিয়াহ'লে তোমালোকে সেই ফৰ্মৰ নেক্সট ষ্টেপত যাব লাগে তেতিয়াহ'লে তোমালোকে টেব ক্লিক কৰি পেলাই যাব পাৰা তাৰপিছত মই বুজাওঁ তোমালোকক কেপছ লকৰ কাম কেপছ লকটো কিয় ইউজ হয় কেপছ লকটো ইউজ হয় তোমালোকে যদি ইয়াত স্মল লেটাৰ লিখি আছিলে এতিয়া যদি মই ইয়াত কি কৰিছোঁ টাইপ কৰোঁতে কি আহিছে চাবা ইয়াত যিকোনো এটা বস্তু টাইপ কৰিছোঁ ইয়াত কি আহিছে স্মল লেটাৰ আহিছে যদি মই ইয়াত কেপিটেল লেটাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে মই কি কৰিম কেপছ লকটো অন কৰিম কেপছ লক অন কৰাৰ লগে লগে ইয়াত দেখিছা 3 নম্বৰ লাইটটো জ্বলিছে এই 3 নম্বৰ লাইট জ্বলিছে মানে কেপছ লক অন আছে তেতিয়া মই যদি ইয়াত প্ৰেছ কৰোঁ চোৱা কেপিটেল লেটাৰ আহিছেনে কেপিটেল লেটাৰ আহে
তাৰপিছতে তোমালোকৰ আৰু কণ্ট্ৰলৰ কথা কৈ দিওঁ কণ্ট্ৰলে কিছুমান শ্বৰ্টকাটৰ কাম কৰি আৰু তাৰ ওপৰতো আৰু এক্সট্ৰা ইউজ আছে আমি লাহে লাহে গোটেইখিনি বুজি যাম ইয়াত এতিয়া মই তোমালোকক গোটেইখিনি কিৰ বিষয়ে ক'বলগীয়া হৈছে সেয়ে মই অলপ শ্বৰ্টলি তোমালোকক ডেছক্ৰাইব কৰি দিওঁ আৰু বেছি দীঘলীয়াকৈ নকৰোঁ যদি ভিডিঅ' দীঘল হয় তেতিয়া তোমালোকে চাই বেয়া পাবা বৰিং যেন লাগিব সেয়ে তাৰপিছত তোমালোকে এই বেক স্পেচৰ কাম আৰু ডিলেটৰ কামটো বুজাই দিওঁ ডিলেটৰ কিবা এটা যদি ডিলেট কৰিবলগীয়া হয় তেতিয়া মই ছিলেক্ট কৰিম চিম্পল ডিলেট প্ৰেছ কৰি দিম মই প্ৰথমতে দেখালোঁ তাৰপিছত তোমালোকে বেক স্পেচৰ কাম কেতিয়া ইউজ কৰিব পাৰা চোৱা যদি মই এইখিনি ডিলেট কৰিবলগীয়া হয় আখৰ তেতিয়া মই ডিলেট প্ৰেছ কৰিলে ক'ত গ'ল ডিলেট প্ৰেছ কৰিলে ডিলেট নহয় চোৱা দিছেন ডিলেট নহৈছে তেতিয়া আমি ইউজ কৰিব পাৰোঁ বেক স্পেচ এতিয়া চোৱা ডিলেট হৈছে এনেকুৱাকৈ ডিলেট কৰিব পাৰোঁ তাৰপিছত আমাৰ আহিছে এণ্টাৰৰ কাম এণ্টাৰটো কিয় ইউজ হয় এণ্টাৰটো আমাৰ জাষ্ট অ'কে বা আমি ব্লেংক ডকুমেণ্ট এটা ব্ৰেক কৰিবলৈ ইউজ কৰিব পাৰোঁ যেনেকৈ মই এই এণ্টাৰ কৰিছোঁ দেখিছা তলত আহিছে কিবা এটা লিখি দেখাই দিওঁ তোমালোকে ভালকৈ বুজি পাবা এয়া লিখিছোঁ তাৰপিছত মই আকৌ যদি এণ্টাৰ প্ৰেছ কৰোঁ মই এইটো সহজ পাওঁ সেইকাৰণে এণ্টাৰ প্ৰেছ কৰিছোঁ দুটা এণ্টাৰ আছে যিকোনো এটা প্ৰেছ কৰিলে হ'ল প্ৰেছ কৰিলে হ'ল ইয়াত আহিছে দেখিছা তাৰপিছত আমাৰ আহিছে এতিয়া এই বটনটো কিয় ইউজ হয় তো এই বটনটো হৈছে FN বটন যোনটো ফাংচন বুলি কয় লেপটপতহে বেছিকেলি এইটো বটনটো থাকে কিয়নো চোৱা ইয়াত দুটা কি আছে যে মই কৈ আছিলোঁ এইটো প্ৰেছ কৰিলেতো ঠিকে আছে ইয়াত চোৱা মিউট হৈ গ'ল দেখিছা মিউট হৈছে এইটো হৈছে ভলিউম ডাউন হৈছে এইটো ভলিউম আপ হৈছে তেতিয়াহ'লে মই যদি F1 প্ৰেছ কৰিবলগীয়া হয় F1 F2 ফাংচন কিখিনি তেতিয়া মই কি কৰিম জানা FN টো প্ৰেছ কৰি ধৰিম তেতিয়া মই ইয়াত প্ৰেছ কৰিম তেতিয়া কি হ'ব ফাংচন কিন্তু প্ৰেছ হ'ব এইটো গম পালা তাৰপিছত নেক্সটত আছে তোমাৰ উইণ্ডোজ বটনটো কিয় ইউজ হয় উইণ্ডোজ যদি মই প্ৰথম ইউজটো কওঁ বেছিক ইউজটো তেতিয়া তোমালোকে দেখিছা এইটো উইণ্ডোজ চিম্বলটো মই যদি তাত ক্লিক কৰিবলগীয়া হয় তেতিয়া মই এই উইণ্ডোজ বটনটো ক্লিক কৰিম তোমালোকে দেখিছা এই ছাইডৰ উইণ্ডোজ ষ্টাৰ্ট বটনটো ক্লিক হৈ গ'ল তাৰপিছত অল্টাৰ যেনেকৈ আমি কণ্ট্ৰল ইউজ কৰোঁ তেনেকৈ অল্টাৰো ইউজ কৰিব পাৰোঁ এতিয়া বেছিক ডিটেইলখিনি নিদিওঁ ইমান জাষ্ট তোমালোকে গম পাইছা যে অল্টাৰ আৰু কণ্ট্ৰলৰ ব্যৱহাৰ ছেম বুলিয়ে ভাবিব পাৰা কিন্তু কিছুমান ক্ষেত্ৰতে সব ক্ষেত্ৰতে ইউজ নহয় বাৰু তাৰপিছত ইয়াত এটা বটন আছিলে এইটো হৈছে পেষ্টৰ বটন এইটো হৈছে পেষ্ট যদি মই কিবা এটা কপি কৰোঁ তেতিয়া আমি ৱৰ্ড শিকোঁতে গম পাম বাৰু তো কপি কৰোঁ সেইটো যদি পেষ্ট কৰিবলগীয়া হয় বা কিবা এটা আমি বস্তু কপি পেষ্ট বা কিবা বেলেগ কামত তো পেষ্টৰ অপশ্যনটো তোমালোকে এইটো পেষ্ট কৰিও কৰিব পাৰা তাৰপিছত এইখিনি এৰো কি যদি আমি ইফাল যাবলগীয়া হয় ৰাইট লেফ্ট এণ্ড টপ এণ্ড বটম তেতিয়াহ'লে আমি এইকেইটা ইউজ কৰিব পাৰোঁ তাৰ ওপৰত তোমালোকে নাম্বাৰ কিখিনি দেখিছা আমি নাম্বাৰ যদি ক্লিক কৰিবলগীয়া হয় যদি আমি ইয়াত কাম কৰিব কষ্ট পাওঁ তেতিয়াহ'লে আমি এই নাম্বাৰখিনি ইউজ কৰিব পাৰোঁ তাৰ ওপৰতো এটা নাম্বাৰ লকৰ অপশ্যন আছে নাম্বাৰ লকে কি হয় তোমালোকে যদি নাম্বাৰৰ সলনি তোমালোকে এৰো কিখিনি বা হোম পেজ আপ পেজ ডাউন এইবিলাক কি যদি ইউজ কৰিব বিচাৰিছা মানে কিবা কাৰণত তোমাৰ এইকেইটা কি বেয়া হৈ গ'ল তেতিয়া এইকেইটা কি দিও তোমালোকে আপ ডাউন কৰিব পাৰিবা তেতিয়া তোমালোকে যেতিয়া নাম্বাৰ লকটো অফ কৰি দিবা নাম্বাৰটো অফ কৰিলে ইয়াত তোমালোকৰ লাইট এটা অফ হ'ব যিকিনক এইটো মই এতিয়া ইমান নেদেখাওঁ আৰু তাৰপিছত এইটো দেখিছা ডিভাইডেড ইনটু মাইনাছ এণ্ড প্লাছ এণ্ড এণ্টাৰ আৰু এইটো হৈছে ডট এইটো হৈছে 0 তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিলৈ এই ভিডিঅ'ত বাছ ইমানেই এই ভিডিঅ'টো বহুত দীঘল হৈ গৈছে যাতে তোমালোকে বৰ নোপোৱা তেতিয়াহ'লে এইখিনি বেছিক ডিটেইলখিনি আছিলে আজিৰ এই ভিডিঅ'ত তে নেক্সট ক্লাছত মই তোমালোকক ইয়াৰ পিছৰখিনি বুজাম য'ত মই তোমালোকক বেছিকলি এটা বস্তু ধুনীয়াকৈ বুজাম তে ফ্ৰেণ্ডছ আৰু লগতে তোমালোকে এই ভিডিঅ'ত যদি কিবা এটা বস্তু বুজি পোৱা নাই তেনেহ'লে কমেণ্টত সুধিব পাৰা তে ফ্ৰেণ্ডছ আজিলৈ বাছ ইমানেই আমি পুনৰ লগ পাম দ্বিতীয় ভিডিঅ'ত বাই বাই ফ্ৰেণ্ডছ